আজি মই ঘৰতে বনালো আলুৰ চাবোন আৰু আলু আমাৰ ছালৰ কাৰণে কিমান ভাল সেয়া সকলোৱে জানে আৰু এতিয়া যেহেতু গৰমৰ দিন আমাৰ সানবাৰ্ণ সমস্যাৰ কাৰণে আলু আমি ব্যৱহাৰ কৰো বিভিন্ন পেক হিচাপে আমি আলু ব্যৱহাৰ কৰো আৰু যদি ঘৰতে আলুৰ চাবোন বনাই পেলাই আমি ব্যৱহাৰ কৰো তেতিয়াহলে কিমান ভাল হ'ব নহয় নে আৰু বহুতে মোক সুধিছিলে যে তেওঁলোকে চাবোন বনালে কোমল হয় সেইটো কাৰণে মই আজি আপোনালোকক কিয় কোমল হয় সেই সকলোখিনি কথা কম আৰু লগতে মই ফ্ৰিজত নৰখাকে আজি আপোনালোকক চাবোন বনাই দেখাম হেল্ল' এভৰিৱান মাজুলী জয়ী মই ৰশ্মি আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি মই বনাব লৈছোঁ আলুৰ চাবোন স্বাস্থ্যৰ যত্ন লোৱাৰ লগতে সৌন্দৰ্য চৰ্চা আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ নহয়নে ফ্ৰিজত নৰখাকে মই আজি আলুৰ চাবোন আপোনালোকক বনাই দেখাম আৰু বহুতে মোক সুধিছিলে যে তেওঁলোকে চাবোন বনালে কোমল হয় সেইটো কাৰণে মই আজি আপোনালোকক কিয় কোমল হয় সেই সকলোখিনি কথা কম আৰু লগতে মই ফ্ৰিজত নৰখাকে আজি আপোনালোকক চাবোন বনাই দেখাম আলুত প্ৰচুৰ পৰিমাণে ভিটামিন বি ভিটামিন চি ভিটামিন কে লগতে কপাৰ ছালফাৰ আলুত পোৱা যায় যাৰ জৰিয়তে আমাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধি হয় আমি আলুৰে বিভিন্ন পেক বনাই আমি স্কিনত ব্যৱহাৰ কৰাৰ লগতে ঘৰতে যদি আমি চাবোন বনাই পেলাই ব্যৱহাৰ কৰোঁ তেনেহ'লে কিমান ভাল হ'ব নহয়নে আৰু আজি এই আলু চাবোনটো বনাবৰ কাৰণে আমাক মাত্ৰ 3টা বস্তু লাগিব সেই 3টা কি হয় মই আপোনালোকক দেখাই দিম এতিয়া আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ এতিয়া মই ইয়াত 2টা বস্তু লৈছোঁ আমাক অভিয়াছলি লাগিব আলু আৰু লগতে লৈছোঁ এডাল এল'ভেৰা আৰু এইখিনি মই ধুনীয়াকৈ ধুই মেলি অকণো পানী থাকিবলৈ নিদিয়াকৈ লৈ লৈছোঁ এতিয়া মই এইখিনি সৰু সৰুকৈ কাটি লওঁ পানী লাগিলে আমাৰ চাবোনগিডোখৰ বেয়া হৈ যোৱাৰ চান্সটো আছে সেইটো কাৰণে মই ইয়াতে অকণো পানী লাগিবলৈ নিদিওঁ ধুনীয়াকৈ বাকলি গুচাই ল'লোঁ আৰু এতিয়া মই এইখিনি সৰু সৰুকৈ টুকুৰা টুকুৰকৈ কাটি দিম যিহেতু এইখিনি মই মিক্সিত পিচি ল'ম বেছি ডাঙৰ আলু মই লোৱা নাই যিহেতু মই চব বেষ্টৰ পৰিমাণটো অকণমান কমকৈ ল'ম আলুটো মই ধুনীয়াকৈ কাটি ল'লোঁ আৰু এতিয়া মই এল'ভেৰাডাল কাটি ল'ম আৰু প্ৰথমতে এয়া ছাইডৰ কাঁইটখিনি মই এয়া অঁতাই লৈছোঁ আৰু এল'ভেৰাৰ যোনখিনি কটাৰ পাছতে হালধীয়া এটা জেল ওলায় সেই জেলটো অঁতাই ল'লোঁ আৰু সেই জেলটো মানে স্কিনৰ কাৰণে বেয়া হয় সেইটো কাৰণে সেই হালধীয়া জেলখিনি আগতীয়াকৈ অঁতাই ল'ব লাগে এয়া মই ধুনীয়াকৈ আলু আৰু এল'ভেৰা জেল এয়া কাটি উলিয়াই ল'লোঁ চাবোন বনাবৰ কাৰণে আমাক লাগিব চব বেছ আৰু চব বেছ মেইন হয় আৰু এতিয়া মই ইয়াৰে আধা ল'ম আৰু আধা মই বেলেগ চাবোন বনাই আপোনালোকক দেখাম এতিয়া এইখিনি মই ধুনীয়াকৈ কাটি লৈছোঁ সৰু সৰুকৈ যিহেতু এইখিনি গলাম সেইটো কাৰণে সৰু সৰু চেপত এয়া কাটি লৈছোঁ এতিয়া এটা মিক্সি বাতিত আলু আৰু এল'ভেৰা জেলখিনি এয়া দি দিছোঁ আৰু এইখিনি মই পেষ্ট বনাই ল'ম এয়া ধুনীয়াকৈ পেষ্টটো ৰেডি হৈ গ'ল এতিয়া মই এয়া চেকনি এখনত এইখিনি উলিয়াই লৈছোঁ আপোনালোকে কটন কাপোৰ এখনতো উলিয়াই লৈ পেলাই ইয়াৰ ৰসখিনি উলিয়াই ল'ব পাৰিব মিক্সাৰ বাতিটো লাগি থকাখিনিও মই ধুনীয়াকৈ উলিয়াই লৈছোঁ এইখিনিও কেলে এনেই লাগি থাকিবলৈ দিম নহয় জানো এইখিনি এতিয়া এনেকৈ হেঁচি মই ইয়াৰ পৰা ৰসখিনি উলিয়াই ল'ম মই এতিয়া ভাবিছোঁ চাকনিখনত লোৱাতকৈ কটন কাপোৰ এখনত লোৱাহেঁতেন অতি সহজে মই ৰসখিনি উলিয়াই ল'ব পাৰিলোঁ হয় এতিয়া টাইমটো অলপ বেছিকৈ লগা যেন অনুভৱ হৈছে ফাইনেলি ৰসখিনি উলিয়াই হৈছে আৰু এয়া ধুনীয়াকৈ ৰসখিনি উলিয়াই ল'লোঁ এতিয়া এখন পেনত এয়া ধুনীয়াকৈ পানীখিনি মই উতল আহিবলৈ দিলোঁ আৰু এতিয়া মই বেলেগ এটা চচপেনত এয়া চব বেছখিনি লৈ লৈছোঁ আৰু এই ডাবল বইল পদ্ধতিৰে মই চব বেছখিনি গলাই ল'ম আৰু এয়া দেখিছে গলিবলৈ আৰম্ভ কৰিছে এতিয়া মই এইখনে লৰাই আছোঁ ধুনীয়াকৈ মই আগতে নিমৰ চাবোন বনোৱা ভিডিঅ' মোৰ চেনেলত আপলোড কৰিছিলোঁ আৰু আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে চাই ল'ব পাৰিব মই লিংকটো ডেছক্ৰিপশ্যনতে দি দিম আৰু এয়া ধুনীয়াকৈ চব বেছখিনি গলি গ'ল এতিয়া মই অথনি বনাই লোৱা এই আলুৰ ৰসখিনি আলু আৰু এল'ভেৰা ৰসখিনি ধুনীয়াকৈ দি দিছোঁ এতিয়া অকণমান লৰাই পেলাই গেছটো মই অফ কৰি দিম ইয়াতে মই এতিয়া এটা ভিটামিন ই কেপচুল এড কৰিছোঁ আৰু এয়া ভিটামিন ই কেপচুল ধুনীয়াকৈ দি দিলোঁ এতিয়া মই এইখিনি ভালদৰে আকৌ লৰাই ল'ম আৰু এইখিনি কাম কৰোঁতে আমি খৰকৈ কৰিবলগীয়া হয়
এয়া মই ধুনীয়াকৈ মিহলাই ল'লোঁ। এতিয়া মই ছিলিকনৰ মলখনত এয়া দি দিছোঁ। আৰু আজি ছিলিকনৰ মলখনত মই নাৰিকল তেল ব্যৱহাৰ কৰা নাই। নাৰিকল তেলটো ব্যৱহাৰ কৰা হয় চাবোনডোখৰ উলিয়াওঁতে সহজ হ'বৰ কাৰণে। আৰু আজি মই ব্যৱহাৰ নকৰাকেই আপোনালোকক বনাই দেখাম আৰু উলিয়াইও দেখাম কেনেকুৱা হয় আপোনালোকক জনাম। আৰু দুটা এয়া দি ল'লোঁ আৰু অকণমান বাঢ়িলে সেইটো কাৰণে মই ইটোতো দি দিছোঁ। কিন্তু এইটো অকণমান চাবোনডোখৰ পাতলা হ'ব। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ ফ্ৰিজত নৰখাকৈ থৈ দিম। 3 ঘণ্টামানৰ পাছত মই আপোনালোকক কেনেকুৱা হয় দেখাই আছোঁ। আৰু এই ফেনখিনি দেখিছেনে? এইখিনি নোহোৱা কৰিবৰ কাৰণে এটা বস্তু পায়। মই যিহেতু ঘৰতে ব্যৱহাৰ কৰিম সেইটো কাৰণে মই এইবোৰ ইউজ কৰা নাই, একো চেণ্টো ইউজ কৰা নাই। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ থৈ দিম। আৰু মই 5 ঘণ্টামান ৰাখিলোঁ। এতিয়া মই আপোনালোকক চাবোনকেইডোখৰ উলিয়াই পেলাই দেখাই দিম। আৰু ইমান ধুনীয়াকৈ এয়া সহজে ওলাই আহিছে দেখিছেনে? নাৰিকল তেল ব্যৱহাৰ নকৰাকৈও, যিহেতু এখন ছিলিকনৰ হয়। এয়া মই তিনিওডোখৰ উলিয়াই ল'ম। এয়া অতি সহজে ওলাই আহিছে আৰু ইমান ধুনীয়া হৈছে দেখিছেনে? আৰু মই এতিয়া এইটো উলিয়াই ল'ম। এইটো মই আগতে কৈছিলোঁ, ইয়াতো যিহেতু অকণমান হৈছিলে সেইটো কাৰণে পাতলা হ'ল চাবোনডোখৰ। এয়া মই তিনিওডোখৰ উলিয়াই ল'লোঁ। আৰু কিমান টান হৈছে দেখিছেনে? মই ইয়াত জোৰ জোৰকৈ হেঁচি দিছোঁ। যদি আমি চফ্ট বেষ্টৰ পৰিমাণটোতকৈ বাকী বস্তুখিনি বেছিকৈ দিওঁ তেতিয়া চাবোনডোখৰ কোমল হয়। আপোনালোকে অতি সহজে ফ্ৰিজত নৰখাকৈ চাবোন বনাব পাৰিব।